নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। তো ফাইনেলি আপোনারা গম পায় যে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস। তো আজি তেখেতে প্ৰায় 6 মাহমান হ'লে হয়তো কৰ্কট ৰোগত ভুগি আছিল যে। তো আজি তেখেতৰ মৃত্যু হ'ল। তো আপোনালোকে গম পায়ে হয়তো। তো তেখেতৰ আত্মা য'তে আছে শান্তিত থাকে, সুখত থাকে, এয়া আশা কৰিছোঁ। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো লগতে তেখেতৰ ঘৰৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। তো যাতে মানুহৰ জন্ম মৃত্যু কেতিয়া কি হয় আপোনাৰ কোনো নিজে নাজানো হয়তো। তো ময়ো আজি আছোঁ, কালি হয়তো মৰি যাব ডাঙৰ কথা নহয়। তো আপোনালোক কিছু মই তাৰ ক্লিপ কিছুমান দেখুৱাই আছোঁ, তো ফটো কিছুমান দেখুৱাই আছোঁ। তো আপোনালোক চাওকচোন বাৰু। তো ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মই কিশোৰ দাস। আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ। মাজতে গুৱাহাটী গৈছিলোঁ যদি আকৌ মই বিশেষ কাৰণত বোম্বেত আহিবলগীয়া হ'ল। গতিকে মই বোম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। আৰু দেখুৱাই আছোঁ যে তেখেতৰ বেমাৰৰ যি কাৰণে যি স্বৰ্গীয়ত যি ল'ৰাসকলে যি তেখেতলৈ দোকানবোৰত যায় যি ডনেশ্যন কালেক্ট কৰিছিল, তাৰে কিছু ক্লিপ আছে আপোনালোক দেখুৱাই আছোঁ। তো চাওকচোন বাৰু ক্লিপটো বাৰু। তো কি ক'ম, ক'বলৈ কোনো ভাষা নাই। তো এনেকুৱা দুখৰ আজি যি এটা হ'ল। তো ভিডিঅ'টো চাওক বাৰু। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব ভিডিঅ'টো। ইয়াতে